এমেজনত যেনেকৈ গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল আৰু ফ্লিপকাৰ্টত যেনেকৈ বিগ বিলিয়ন ডেজ মানে দুৰ্গা পূজাত যেনেকৈ স্পেচিয়েল অফাৰ থাকে যে ৰাইজ দুৰ্গা পূজা টাইমত তো তেনেকৈ আজি বিশালতো কিবা অফাৰ দি আছে নেকি ৰাইজ মানুহ যে এনেকুৱা ভিৰ বিশালত আজি ৰ'ব দেই এক ছেকেণ্ড হেল্ল' ৰাইজ মই অভিদাস আপোনালোকে গম পাই যে মই ডিব্ৰুগড়ত আছোঁ আৰু ডিব্ৰুগড়ত নতুনকৈ দুটা ফ্লাইঅভাৰ বনোৱা হৈছে আৰু তাৰে ভিতৰত এইটো এটা ফ্লাইঅভাৰ যোনটো হৈছে ডক্টৰ লীলা গগৈ ফ্লাইঅভাৰ ডিব্ৰুগড় কনভয় ৰোডত আছে চ' আমি এতিয়া গৈ আছোঁ ডিব্ৰুগড় টাউন বজাৰত আৰু বিশালত সোমাম অলপ চলপ মাৰ্কেটিং কৰিবলৈ চ' লেটছ গ' এড্ৰেছটো হৈছে টকিঅ' হাউচ এয়া বিশাল মেগা মাৰ্টত আহিছোঁ কিবা বজাৰ কৰিব কাৰণে চ' আমাৰ বজাৰ হৈ গ'ল এতিয়া কিবা স্নেক্স খাবলৈ মন গ'ল সেইকাৰণে আমি গৈ আছোঁ জৰ্ক' যোনটো এটা ইভিনিং স্নেক্সৰ কাৰণে ভাল আউটলেট হয় অলমষ্ট ইণ্ডিয়াৰ চব জেগাত আছে আৰু এইখনেই আছে ডিব্ৰুগড় ৰংঘৰ প্লাজাত চ' গৈ চাওঁ তাতে কি পাওঁ ৰাইজ আহিছোঁ জৰ্ক' ৰেষ্টুৰেণ্ট পিছলৈ দেখা পাইছে এইটো হৈছে জৰ্ক' ৰেষ্টুৰেণ্ট ইয়াত মানে কিবা কুপন দি আছে ডিছকাউণ্টৰ তো আমি ভিতৰত গৈ আপোনাৰ ইণ্টেৰিয়ৰটো দেখাম লগতে ফুড ৰিভিউবিলাক দিম কেনেকুৱা হৈছে ৰাইজ জৰ্ক' ৰেষ্টুৰেণ্টৰ ইণ্টেৰিয়ৰ ষ্ট্ৰবেৰী মহিটোৰ টেষ্টটো মানে কি বুলি ক'ম ৰাইজ নেক্সট লেভেলতকৈ নেক্সট লেভেল ইমান বঢ়িয়া হৈছে ৰাইজ আৰু ফ্ৰেঞ্চ ফ্ৰাইটো বঢ়িয়া হৈছে আৰু ভেজ বাৰ্গাৰো বঢ়িয়া হৈছে অভাৰঅল চব গুড মোৰ মামাই এতিয়া ষ্ট্ৰবেৰী মহিটোৰ লগতে ভেজ বাৰ্গাৰ আৰু ফ্ৰেঞ্চ ফ্ৰাইডৰ টেষ্টৰ ৰিভিউটো ক'ব যে আপোনালোক কেনেকুৱা লাগিছে মেগীটো অলপ জ্বলা আছিলে বাকী বাৰ্গাৰটো অলপ টেষ্ট কৰিলোঁ ভালে লাগিলে মজিটো বহুত ভাল বনাইছে অভাৰঅল গুড আপোনালোকে যদি ভিডিঅ'টো ডিব্ৰুগড়ৰ পৰা চাই আছে তেন্তে আপোনালোকে ভিজিট কৰিব লাগে জৰ্ক' ৰেষ্টুৰেণ্ট এবাৰ নহ'লে এবাৰ টেষ্টটো লৈ যাওক ৰাইজ আৰু ইয়াত ষ্ট্ৰবেৰী মহিটো লগতে ভেজ বাৰ্গাৰ ফ্ৰেঞ্চ ফ্ৰাইড ইয়াৰ মানে টেষ্টবোৰ নেক্সট লেভেলতকৈ নেক্সট লেভেল ৰাইজ চ' এতিয়া আমি গৈ আছোঁ ঘৰলৈ আৰু আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক জনাব ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব নাপাব চ' বাই নেক্সট মিনি ব্লগ আকৌ লগ পাম